94 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন নিজম পৰিল। প্ৰিয় দৰ্শক, 6 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন। এই অধিৱেশনস্থলীত আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে দেখা পাইছে লাখ লাখ ভক্তৰ সমাগম। আমি কেতিয়াবা অনুভৱ কৰোঁ আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন সংগী আমি এতিয়ালৈকে হোৱা নাই। তথাপিতো এই অনুষ্ঠান ভাগীৰ প্ৰতি যি আমাৰ হেঁপাহ আৰু যি আমি তাত থাকি যিটো আমি শান্তি লাভ কৰিছোঁ, তেনে শান্তি চাগে আমি ক'তো নাপাম। প্ৰিয় দৰ্শক, হাজাৰ হাজাৰ ভক্তৰ সমাগম। প্ৰতিজন ভক্তই কেৱল মুখত কৃষ্ণ নাম, গুৰুজনাৰ নাম, কেৱল হৰিৰ ভক্তিৰ গুণানুকীৰ্তন সেই অনুষ্ঠানটিত। এই অনুষ্ঠানটিত আপোনালোকে হাজাৰ হাজাৰ ভক্তৰ সমাগম দেখিছে, সঁচা কথা। কিন্তু আপোনালোকে হয়, এই অনুষ্ঠানত অসৎ লোকো আহিছে। কিছু লোকে ব্যৱসায় কৰিবলৈ আহিছে, কিছু লোকে কাৰোবাৰ অনিষ্ট কৰি নিজৰ লাভৰ বিনিময়ত কিছুমান পকেট মৰাও আহি এই অনুষ্ঠানটিত ভিৰ কৰি তুলিছে। বহুতো আহিছে, দুষ্ট চক্ৰ আহিছে। কিন্তু এই অনুষ্ঠানটিত আমি এটা বস্তুৱেই দেখা নাপালোঁ। আজি আমি 4-5 দিন আপোনালোকৰ মাজলৈ এই ভিডিঅ'সমূহ প্ৰস্তুত কৰিবলৈ সেই অনুষ্ঠানটিত আমি দিনে ৰাতিয়ে গৈ আছিলোঁ। তাত আমি দেখা নাপালোঁ মদ্যপান কৰা এজন লোককো আমি দেখা নাপালোঁ। ঠিক আছে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসমূহ বাপ আইসকল আছে, তেখেতলোকে বাৰু সেইটো ক্ষেত্ৰত দূৰতেই থাকিব, কেতিয়াও মদ্যপান নকৰে। কিন্তু বাহিৰৰ এজন লোককো আমি তেনেকুৱা এটা ব্যক্তিকো আমি লগ নাপালোঁ, যিজন ব্যক্তিয়ে মদ্যপান কৰি তাত হুলস্থুলীয়া কিবা এটা পৰিৱেশ সৃষ্টি কৰা। গতিকেলৈ এই অনুষ্ঠানভাগিত ইমান হাজাৰ হাজাৰ লাখ লাখ ভক্তৰ সমাগম হোৱাৰ পাছতো যে দন কাজিয়াৰ পৰা বিৰত আছে, কোনো এটা অশৃংখলতা পৰিৱেশ সৃষ্টি হোৱা নাই, এখন চকীও ভগা নাই। আৰু গতিকেলৈ চাওকচোন, এনে এটা পৰিৱেশ আমি য'ত দেখিবলৈ পালোঁ, কেৱল আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত আমি এই পৰিৱেশ দেখা পালোঁ। আমি বিভিন্ন অনুষ্ঠানত আমি কৈছোঁ, বিভিন্ন অনুষ্ঠানত আমি প্ৰচাৰৰ মাধ্যমৰ কাৰণে আমি গৈছোঁ। কিন্তু আমি প্ৰতিটো অনুষ্ঠানতে কিবা নহয় কিবা এটা খুঁত আমি দেখিবলৈ পাওঁ। ইয়াত দেখিবলৈ পাইছোঁ, হয়, শ্ৰীমন্ত শংকৰদেৱ সংঘত দুষ্ট লোক আহিছে, কাৰোবাৰ পকেট মাৰিছে, চুৰ কৰিছে, সেইখিনি থাকিবই। যেতিয়া বাণিজ্য মেলালৈ যাব বা এই ব্যৱসায় ভিত্তিত কিছুমান যেতিয়া মেলা বহিব, এনেকুৱা দুষ্ট লোকসমূহ আহেই। তেখেতলোকৰ এটা এমটো বেলেগ। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অনুষ্ঠানসমূহ, যি ভক্তি, আচলতে যুৱক যুৱতীসকলৰ যি ভক্তি, ইমান যুৱক যুৱতীসকলে সেৱা বাহিনীত তেখেতলোকে নিজৰ সেৱা আগবঢ়াইছে। কিন্তু এনে এজন যুৱক বা যুৱতীক আমি দেখা নাপালোঁ, যি যুৱক যুৱতীসকলৰ মুখত এষাৰ অসৎ মাত আমি কেতিয়াও শুনিবলৈ পোৱা নাছিলোঁ। প্ৰিয় দৰ্শক, এয়া আপোনালোকে দেখা পাইছে, এয়া কি কাৰণে এনেকৈ ভিৰ কৰিছে আপোনালোকে জানেনে? চাওকচোন, আপোনালোকে লাইনটো চাওক। আপোনালোকক প্ৰথমতে আমি লাইনটো দেখাই ল'বলৈ চেষ্টা কৰিছোঁ। এই লাইনটো পাৰ হ'বলৈ হ'লে আপোনালোকে হাজাৰবাৰ চিন্তা কৰিব লাগিব। এনেকুৱা এটা ঠেকাঠেকিকৈ তেখেতলোকে এই লাইনটোত ইমান ৰ'দত দুপৰীয়া প্ৰায় 1টামান বজাত তেখেতলোকে ৰৈ আছে। কিহৰ বাবে জানেনে?
এয়া হৈছে ভোজনাস্থলীলৈ যোৱা ৰাস্তাত এইদৰে ভক্তৰ ভিৰ লাগিছে। যেতিয়া ইমানখিনি ভিৰ লাগিছে আৰু এইফালে আমি দেখা পালোঁ তেওঁলোকে সেৱা বাহিনীও বহুতো লোক আছে বা বিভিন্ন অনুষ্ঠানভাগীৰ যিসমূহ সেৱা আগবঢ়াবলৈ আহিছিল তেখেতলোকো আছে। কিন্তু ভক্তসকলে বহুতেই ভোজনাস্থলীলৈ যাবলৈ বৰ কষ্ট হৈছে। সেইটোৱে অকণমান মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ সেই ক্ষেত্ৰটোত অকণমান কিবা এটা কমি মই দেখা পোৱা যেন অনুভৱ হ'ল। কিন্তু ইয়াত আমি ভুল ধৰা নাই, কাৰণ একেবাৰতে 10,000 ভক্তই আহাৰ গ্ৰহণ কৰিব পৰা এটা ব্যৱস্থা গ্ৰহণ কৰিছে তেখেতলোকে। কিন্তু মানুহৰ ভক্তসকলৰ যিটো সমাগম দেখিলোঁ, ভক্তসকলৰ যি ভিৰ দেখিলোঁ, কিন্তু 10,000 নহয়, একেলগে যদি তেখেতলোকে 30,000 মান ভক্তৰ এই আহাৰ গ্ৰহণ কৰাৰ যি সিদ্ধ গ্ৰহণ কৰাৰ পদক্ষেপটো যদি ল'লহেঁতেন, তেতিয়া অকণমান হয়তো এই ভিৰটোৰ পৰা অকণমান মুক্ত হ'লহেঁতেন বুলি আমাৰ অনুভৱ হয়। গতিকেলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠানৰ বাকীবোৰ চব মই ঠিকে পালোঁ, চব ভাল লাগিলে। যে সেৱা বাহিনীৰ বহুতো লোকে খালী ভোজনাস্থলীলৈ যাব পৰা নাই, খাবলৈ পোৱা নাই। অধিৱেশনৰ যিসমূহ ভিডিঅ' আমি আগবঢ়াই দিলোঁ, এইসমূহ ভিডিঅ' কৰিবলৈ যাওঁতে আমাৰ যদি কিবা দুখ থাকি গৈছে, অজানিতে যদি আমাৰ কিবা যেতিয়া আমি ব্লগিংখিনি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ, নক'বলগীয়া যদি কিবা কথা কৈছোঁ অজানিতে, আপোনালোকে আমাক নিজৰে এজন পুত্ৰ বা ভাতৃ বুলি আপোনালোকে আমাক ক্ষমা কৰিব বুলি আশা ৰাখিছোঁ। অনাগত দিনত আধ্যাত্মিকতাৰ সকলো ধৰণৰ ভিডিঅ'সমূহ আমাৰ চেনেলৰ মাধ্যমেৰে চাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি